নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰ বন্ধুসকল, এতিয়া ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, দেখিছে আপোনালোকে আজি 2 নম্বৰ দিন। তো মই প্ৰথমতে পেপাৰখিনি আঁতৰাই ল'ম। পেপাৰখিনি নষ্ট হৈ গৈছে। প্ৰথম আৰু আমাৰ আগতে পৰ্দা খুলি দিছোঁ, দেখিছে পৰ্দাখিনি যিটো বস্তা পৰ্দাটো ওপৰত উঠাই দিছোঁ আৰু হাফ পৰ্দাটো খুলি দিছোঁ। এতিয়া আৰু হাফটো অলপ বেলিকৈ মানে আৰু খুলি দিম, পূৰা ফুল পৰ্দা খুলি দিম আজি ৰাতি ভাগত আৰু দিম। তো সেইটো জনালোঁ আপোনালোক ভিডিঅ' যোগে। বাকী মেনেজমেণ্টত মই এতিয়া আপোনাৰ পেপাৰটো আঁতৰাই দিম আৰু পানী দিম, ফ্ৰেছ পানী এতিয়া চেনিটাইজাৰ কৰা। বাকী একো এণ্টিবায়'টিক ব্যৱহাৰ নকৰোঁ এতিয়া। এণ্টিবায়'টিক দিয়া মানে ইচ্ছা আমাৰ কি হৈছে, বেমাৰৰ কাৰণে দিয়া নাই, কিডনী প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে এণ্টিবায়'টিক নিদিওঁ এতিয়া। 2 দিন পানী খুৱাওঁ, প্লেইন পানী, চেনিটাইজ পানী। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।